আকৌ বালিগুড়িত চুৰি চাপাই অভিযান আপোনালোকে চাই আছে নিউজ লাইভ 365 নৰ্থ ইষ্ট। আজি 26/9/2022 ইং তাৰিখত ৰাতিপুৱা বৰপেটা জিলা কলগাছিয়া থানাৰ অন্তৰ্গত বালিগুড়ি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চুৰি কাৰ্য সংঘটিত হয়। জানিব পৰা মতে বালিগুড়ি নৈপৰীয়া চিকিৎসালয়ত থকা কোৱাৰ্টাৰত চুৰি কাৰ্য সংঘটিত হৈছে। উক্ত কোৱাৰ্টাৰত থকা নাৰ্ছ নুৰতাজ তালুকদাৰে ৰবিবাৰে আবেলি ঘৰত যোৱাৰ সুযোগত ৰাতি ভাগত দৰ্জাৰ তলা ভাঙি ৰুমত সোমাই ট্ৰাঙৰ তলা আৰু বক্স পালেঙৰ তলা ভাঙি সকলো বস্তু লণ্ডভণ্ড কৰাৰ লগতে সোণৰ চেইন কাণফুলি পাইল আৰু নগদ 5,000 টকা চুৰি হৈছে বুলি জানিব দিয়ে নাৰ্ছ নুৰতাজ তালুকদাৰে। উক্ত চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডক্টৰ শামছুল আলমে গভীৰ শোক প্ৰকাশ কৰে আৰু এই চুৰি কাৰ্যত লগত জড়িত থকা ব্যক্তিসকলক কৰায়ত্ব কৰি উচিত বিচাৰৰ দাবী জনায়। বালিগুড়িৰ পৰা ৰকিবুল ইছলামৰ ৰিপৰ্ট, নিউজ লাইভ 365 নৰ্থ ইষ্ট। মই শনিবাৰৰ পৰা 6টা বজাত সন্ধিয়া ঘৰত গৈছিলোঁ। আজি ৰাতিপুৱা 8টা বজাত আহিছোঁ। আহি কেনে চাওঁ ঘৰৰ তালা ভাঙা। তাৰপিছত আজি মই সোমবাৰ 8টা মানত ঘৰত ভিতৰত সোমাইছোঁ। আহি কেনে চাওঁ তালা ভাঙি, তাৰপিছত চব লণ্ডভণ্ড কৰিছে। মোৰ লকাৰ চকাৰ চব ভাঙি, কাণৰ 2যোৰ দুল আৰু গলৰ এটা মালা আৰু 2যোৰ পায়েল আৰু 5,000 টকা লৈ গৈছে চুৰি। কেতিয়া চুৰি কাৰ্য সংঘটিত হৈছে? এইটো মই গম নাপাওঁ। 2 দিনমান মই নাছিলোঁ ৰুমত। আপুনি ছুটী লৈ ঘৰত গৈছিল? মই ছুটী লৈ ঘৰত গৈছিলোঁ। ৰবিবাৰ বন্ধ আছিলে মেডিকেল, সেইকাৰণে মই ঘৰত গৈছিলোঁ। এই চুৰি কাৰ্যটো কোনে কৰিব পাৰে? এনে মাজে সময়ে মোৰ কোৱাৰ্টাৰৰ সন্মুখত এনে তাৰমানে মদ ভাং ড্ৰাগছ খাই থাকে, সেইবিলাক ল'ৰাই কৰিব পাৰে। সেইটো সন্দেহ? সেইটো সন্দেহ। মোটামুটি আপোনাৰ কিমান টকাৰ হেৰি সাহস চুৰি কৰিছে? 1 লাখ টকামান হ'ব। আপুনি হেৰি আপোনাৰ নাম কি? আৰু এই মোৰ নাম নুৰতাজ তালুকদাৰ, মই বালিগুড়ি RPHC GNM ষ্টাফ। এই সন্দৰ্ভত আপুনি ওচৰ চুবুৰীয়াৰ ওচৰত সুধিছিল নে যে চুৰি কাৰ্য হৈছে, আপোনালোকে দেখা পাইছে নেকি? সুধিছোঁ। আমাৰ ইয়াতে ফাৰ্মাচীৰ এটা কাকা থাকে, সিহঁতক সুধিছোঁ। আহি কিনে চালে, সিহঁতে চাই মেলি কৈছে যে চুৰি হৈছে, দেখিছোঁ আৰু। নগদ টকা কিমান লৈছে? নগদ টকা 5,000 আৰু গহনা? গহনা 2যোৰ কাণৰ আৰু 2টা আঙুঠি, 2টা পায়েল আৰু এই গলৰ মালা। গলৰ চেইনডাল কি? মালাটো শুনক। কওকচোন কি হৈছে? মোক আজি ৰাতিপুৱা আমাৰ GNM চিষ্টাৰ কোৱাৰ্টাৰত থাকে, তেখেতে ফোন কৰিলে বোলে হস্পিটেলৰ মানে শনিবাৰে ডেলিভাৰী আছিলে, সেইটো কাৰণে সন্ধিয়া ঘৰত গৈছে। কালি ৰবিবাৰ আছিলে, তো আজি আহি ৰাতিপুৱা 8টা বজাত আহি চাই যে মানে হস্পিটেলৰ কোৱাৰ্টাৰত চুৰি হৈছে। চুৰি হৈ তেখেতৰ বহুত বস্তু চুৰি কৰি লৈ গৈছে। তৎক্ষণাত মই আহিলোঁ। আহি যিটো চালোঁ, এইটোতো বহুত দুখজনক ঘটনা হৈছে। তাৰ কাৰণ পাব্লিকৰ ছাৰ্ভিচ দিয়াৰ কাৰণে তেখেতে কোৱাৰ্টাৰত আছে, আৰু ওপৰ মহলৰ পৰাও মানে পাব্লিকৰ ছাৰ্ভিচ দিয়াৰ কাৰণে কোৱাৰ্টাৰত থকাৰ কাৰণে কোৱা হয়। গতিকে তাৰপিছতো যদি মানুহক কোৱাৰ্টাৰত থকা মানুহক যদি তেনেকৈ হাৰাশাস্তি কৰে, মানুহকতো ছাৰ্ভিচ দিয়াটো টান হ'ব। আৰু সেইকাৰণে আজি ময়ো আমাৰ ষ্টাফৰ লগত আলোচনা কৰি আমাৰ যিখিনি ষ্টাফ আছে সেইখিনি সুৰক্ষাৰ দাবীত, আৰু আমাৰ যিখিনি এই যিজনে দুখটো কৰিছে সেই দোষীৰ উচিত শাস্তিৰ দাবীত আমি এইখিনি লৈ আমি ওপৰ মহলালৈকে আমি এটা মানে কাৰ্যসূচী আমি হাতত ল'ম। আপোনালোকৰ কি সন্দেহ হয় এই চুৰি কাৰ্যটো কোনে কৰিব পাৰে? চুৰি কাৰ্যটো এইটো বালিগুড়ি অঞ্চলৰ মানুহে কৰিছে। এইটো মই কোনে কৰিছে সেইটো মই নাজানো। এইটো পিছত তদন্তত পুলিচে যদি ওলাব পাৰে ভাল কথা। আমি তেখেতৰ শাস্তি বিচাৰিছোঁ। আপোনাৰ নামটো আৰু ডেজিগনেশ্যনটো? মোৰ নাম ডক্টৰ শামছুল আলম আহমেদ, মেডিকেল অফিচাৰ আয়োগ, বালিগুড়ি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য।